যদি তুমি এজন এক্টৰ, টিচাৰ বা পাইলট হ'ব বিচাৰা, তেন্তে তোমাক কিছুমান কোৱালিফিকেশ্যন লাগে। কিন্তু ভাবি চাইছানে, যদি তুমি আসামৰ চিফ মিনিষ্টাৰ হ'ব বিচাৰা, তেন্তে কিহৰ প্ৰয়োজন হ'ব? মুখ্যমন্ত্ৰী হ'বলৈ একাডেমিক কোৱালিফিকেশ্যনৰ কোনো বাধ্যতামূলক প্ৰয়োজন নাই। কিন্তু এই তিনিটা এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিবই লাগিব। প্ৰথমতে ব্যক্তিজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। দ্বিতীয়তে তেওঁ আসাম লেজিছলেটিভ এছেম্বলিৰ এজন ইলেক্টেড MLA হ'ব লাগিব। তৃতীয়তে তেওঁৰ বয়স মিনিমাম 25 ইয়াৰ্ছ হ'ব লাগিব। কিন্তু এইবোৰ যোগ্যতা থকাটো যথেষ্ট নহয়, কাৰণ গভৰ্ণৰ অফ আসামে চিফ মিনিষ্টাৰক নিযুক্তি দিয়ে। কিন্তু গভৰ্ণৰে নিজ ইচ্ছামতে নিযুক্তি দিব নোৱাৰে। চিফ মিনিষ্টাৰ হিচাপে সেই ব্যক্তিকহে নিযুক্তি দিব পাৰে যিজন বিধানসভাত সংখ্যাগৰিষ্ঠতা থকা এটা ৰাজনৈতিক দলৰ নেতা হয়। এইবাবেই নিৰ্বাচনত জয়ী হোৱা দলৰ সমৰ্থন লাভ কৰা আৰু ৰাজনৈতিকভাৱে শক্তিশালী হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। অসমৰ চিফ মিনিষ্টাৰক গভৰ্ণৰে নিযুক্তি দিয়ে, কিন্তু গভৰ্ণৰক কোনে নিযুক্তি দিয়ে? কমেণ্টত জনাবা। তেন্তে আজি কি শিকিলা?